শুভ সন্ধিয়া সকলোলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। আজিৰ অনুষ্ঠানত চিঠিখন পাঠ কৰিবলৈ লৈছে আমাৰ মাজত উপস্থিত থকা বন্দিতা বৰপাত্ৰ গোহাঁই বাইদেৱে। আহকচোন। সন্ধিয়া আজি আমি আকৌ প্ৰিয়জনলৈ লিখা চিঠিৰ টোপোলালৈ এয়া আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজিৰ চিঠিখন পঢ়িবলৈ লৈছোঁ। শ্ৰীহৰি পৰম পূজনীয় মৰমৰ প্ৰিয়তম, তুমি মোৰ চকুৰ মণি হৃদয়ৰ ধন, অন্তৰৰ আত্মা তুমি অতি আপোনজন। অন্তৰৰ মৰম ভাল পোৱাবোৰ যাচিলোঁ, তোমাৰ নিভৃত কোণত বন্দী হৈ থকা আৱেগ অনুভূতিৰে তোমালৈ বুলি একলম লিখিবলৈ কলম হাতত তুলি লৈছোঁ। আজি ছেপ্টেম্বৰ মাহৰ ৮ তাৰিখ। তুমি বৰলুইতৰ চাপৰিত হালি কহুৱা ফুলা শৰতৰ শুভ্ৰ শেৱালিৰ আমোলমোল গন্ধত শাৰীৰিক দুৰ্গা পূজাত দুমাহৰ ছুটীত ঘৰলৈ আহিবা বুলি আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ জানা। সামৰিক বাহিনীৰ উচ্চ সামৰিক বিষয়া তুমি, তোমাৰ কৰ্তব্য মহান। দেশ স্বজাতিৰ মংগল তথা দেশ সুৰক্ষাৰ বাবে তুমি সদা জাগ্ৰত অতীন্দ্ৰ প্ৰহৰী। তথাপিতো তুমি পৰিয়াল আৰু ঘৰৰ বাবে সদায় সচেতন দায়িত্বশীল ব্যক্তি। তুমি 2026 চনৰ 26 জানুৱাৰীত তোমাৰ কৰ্মকুশলতা আৰু পাৰদৰ্শিতাৰ কাৰণে সামৰিক সন্মান পৰমবীৰ চক্ৰ ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলা। আমি দূৰদৰ্শনৰ পৰ্দাত তোমাৰ পদক গ্ৰহণৰ দৃশ্য চাই অতি আনন্দিত হ'লোঁ আৰু গৌৰৱ অনুভৱ কৰিলোঁ। তোমাৰ ওচৰ চুবুৰীয়া সকলোৱে তোমাৰ মহান এই সন্মান প্ৰাপ্তিত আনন্দিত হ'ল। তুমি ঘৰলৈ আহিলে সকলোৱে মিলি তোমাক সম্বৰ্ধনা জনোৱাৰ বাবে চিন্তা কৰিছে। প্ৰিয়তম, তুমি নিশ্চয় ভাত খাই শুবলৈ গ'লা। মই মাইনা আৰু মুনক শুৱাই তোমালৈ চিঠি লিখি আছোঁ। কি জানা, দুয়োটাই মোবাইলত তোমাৰ ফটোখন চাইহে শুবলৈ যায়। এইকেইদিন তোমাৰ কথা বৰকৈ সুধি আছে। মা, দেউতা কেতিয়া আহিব? আমালৈ কি আনিব বাৰু? তুমি দূৰত থাকিলেও দুয়োটাকে যিমান পাৰোঁ পঢ়া শুনা খেলা স্বাস্থ্য সকলো দিশত যত্ন ল'বলৈ চেষ্টা কৰিছোঁ। তোমাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। তুমি সদায় নিজৰ যত্ন ল'বা আৰু নিজৰ কৰ্তব্য সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিবা। পৰমপিতা ভগৱানে তোমাক সদায় সহায় কৰিব। এইবাৰ পূজাত আহিলে গাড়ী ল'ম কৈছিলা নহয়? ডিলাৰত কথা পাতি থৈছোঁ দেই। পূজাত আহিলে ল'ম দিয়া, ভাল লাগিব। মোৰ চাকৰি ঠিকেই চলিছে, পিছে আগতকৈ দায়িত্ববোৰ বেছি, তথাপিও সুন্দৰভাৱেই চলাই গৈ আছোঁ। ৰাতিও বহুত হ'ল। ভালে থাকিবা। আজিলৈ থওঁ দিয়া। শেষত পুনৰ অযুত মৰম যাচিলোঁ। ইতি তোমাৰ প্ৰিয়তমা। ধন্যবাদ বন্দিতা বাইদেউ, আপুনি চিঠিখন খুব সুন্দৰকৈ পাঠ কৰিলে আৰু এই চিঠিখন আমালৈ প্ৰেৰণ কৰিছিল যোৰহাটৰ এগৰাকী সুলেখিকা ৰেখা বুঢ়াগোহাঁই বাইদেৱে। তেখেতলৈ আমি এই অনুষ্ঠানৰ পৰাই ধন্যবাদ জনাইছোঁ। তেখেতে এখন খুব সুন্দৰ চিঠি আমাৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰি আমাৰ অনুষ্ঠানৰ মঞ্চ জীপাল কৰিছে আৰু বাইদেউক আমি অনুৰোধ জনাইছোঁ তেখেতে যেন আমাৰ অনুষ্ঠানৰ সৈতে সদায় জড়িত হৈ থাকে আৰু এনেধৰণৰ প্ৰতিটো অনুষ্ঠানত সহযোগ কৰি আমাৰ অনুষ্ঠানৰ মঞ্চ জীপাল কৰি ৰাখে। ধন্যবাদ।